হাই গাইজ, ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালেই আছোঁ। আজি মই আপোনালোকক দেখাইছোঁ মোৰ ড্ৰেছযোৰ। প্ৰথমতে মোৰ ড্ৰেছযোৰ চাওক কেনেকুৱানো লাগিছে জনাব। এইযোৰ ৰঙা ৰঙা একদম বিহু নাচিব পৰাকৈ পিন্ধি লৈছোঁ আৰু এইটো পূৰা বিহু নাচাৰ ষ্টাইলতে পিন্ধি লৈছোঁ। আৰু এইটো ভাবিছে চাগে কিনো, এইটো আচলতে বেল্ট হয়। মোৰ অকণমান কঁকালৰ বিষ হৈ আছে, গতিকে মই বেল্টটো মাৰি লৈছোঁ। আৰু মই এতিয়া আহিছোঁ এফালে ফুৰিবলৈ। মই আহিছোঁ আপোনাৰ কি বুলি কয় ইয়াত, শিৱসাগৰ বেতবাৰী বুলি কয় এই জেগাডোখৰ, শিৱসাগৰ বেতবাৰী। আৰু এয়া মোৰ বাইদেউ ঘৰ, এয়া মোৰ বাইদেউ ঘৰ। বাইদেউৰ এয়া অকণমানি ফুলনি বাগিচা এখন, লগতে শাক পাচলিও ঢেৰ ধুনীয়াকৈ লগাই থৈছে। বেতবাৰী হয় জেগাডোখৰ, আপোনালোকে জনাখিনিতো জানে আৰু নজনাখিনি মানে কৈছোঁ আৰু। তাৰপিছত এইটো ভঁৰাল, সেইটো চিনি পাইছেনে কি হয়? কোনে কোনে চিনি পাইছে জনাবচোন কি হয়। আচলতে গাঁৱৰ সকলোৱে জানিব, কিন্তু টাউনৰ মানুহে হয়তো চিনি নাপাবও পাৰে, কাৰণ ময়ো আচলতে প্ৰথমতে চিনি পোৱা নাছিলোঁ। আমাৰ তাত যিহেতু নাই এইবোৰ, আমি কিনা চাউলে খাওঁ, সেইটো কাৰণে মই গম পোৱা নাছিলোঁ। ইয়ালৈ আহি মই এইবোৰ চিনি পাইছোঁ। আৰু এইটো হ'ল ভঁৰাল, বাইহঁতৰ ভঁৰাল। তাৰপিছত ইয়াত বোকা হৈ আছে অকণমান। এইটো হ'ল আমাৰ ভিনদেউৱে বনোৱা, নিজ হাতেৰে বনোৱা কুকুৰা গঁৰাল, লোকেল কুকুৰা গঁৰাল। ৰাস্তাটো অকণমান বোকা হৈ আছে পিছফালডোখৰ। আজি মোক ড্ৰেছযোৰত সঁচাকৈ নিজকে আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালেই আছোঁ। আজি আপোনালোকৰ আগত মই লৈ আহিছোঁ এটি ধুনীয়া ৰেচিপি। আচলতে গাহৰি মাংস খোৱাসকলৰ কাৰণে ধুনীয়া হ'ব আৰু নোখোৱাবোৰৰ কাৰণে ইয়াক হ'ব। গতিকে মানে ঢেকীয়াৰ লগত কোনে কোনে গাহৰি মাংস খাইছে মোক জনাবচোন কমেণ্টত, জনালে মই ভাল পাম। আৰু এতিয়া মই আপোনালোকক দেখুৱাম যে ঢেকীয়া, আলু আৰু গাহৰি মাংসৰ লগত কেনেকৈ ঢেকীয়া খায়। মোৰ খুবেই ভাল লাগে আৰু আপোনালোকে জনাব কোনোবাই খাইছে যদি। এইকেইডাল ঢেকীয়া মানে মই ৰাতিপুৱা বনাইছিলোঁ, কেইডালমান থাকি গ'ল। তাৰে মই ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা আগবঢ়াম, সেইবাবে বনাই পেলাওঁ বুলি। থাকিলেও বেয়া হ'ব আৰু ইমান অকণমানকৈ এনেও নহ'ব, সেইবাবে ভাবিলোঁ আপোনালোকক দেখাম। এইখিনি দেখিছে নহয়, মই ধুনীয়াকৈ সজাই লৈছোঁ। এইখিনি ঢেকীয়াখিনি সৰু সৰুকৈ মই কাটি লৈছোঁ, আৰু এইটো 3 ফুটা নহৰু ইয়াত দিম, আৰু এইখিনি আলু মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি হ'ল গাহৰি মাংস, যিখিনি বইল কৰি থোৱা আছে সৰু সৰুকৈ, এইখিনিও টুকুৰাকৈ কাটি ল'লোঁ। এইখিনি দেখিছে। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত মই অকণমান মিঠাতেল দি দিছোঁ। গাহৰি মাংস যিহেতু তেল ওলাবই, সেই গতিকে মই অকণমান কমকৈ দিছোঁ মিঠাতেলখিনি। আৰু ঢেকীয়াত আচলতে মিঠাতেলটো অলপ বেছিকৈ দিলে ভাল লাগে। আৰু এতিয়া মই প্ৰথমতে আলুখিনি অকণমান ভাজি ল'ম, তেতিয়া ৰঙচুৱা হ'ব। নাভাজিলেও হয়, কিন্তু দেখিবলৈ ধুনীয়া হয় কাৰণে মই অলপ ভাজি লৈছোঁ। এতিয়া অকণমান লৰাই দিছোঁ, লৰাই দি অকণমান মই ইয়াত দি দিছোঁ মই গাহৰি মাংসখিনি। গাহৰি মাংস দিয়াৰ পিছত নিমখ দি লৈছোঁ। তাৰপিছত আকৌ মই এইখিনি অকণমান দেৰি লৰাই দিম। লৰোৱাৰ পিছত এতিয়া ইয়াত দি দিম ঢেকীয়াখিনি। শেষত ঢেকীয়াখিনি দিব লাগিব, কাৰণ নহ'লে ঢেকীয়াখিনি নাইকিয়া হৈ যাব, পটককৈ সিজিব। আৰু নহৰুখিনি মাজতে দুফাল কৰি কৰি মই দি লৈছোঁ। এতিয়া ধুনীয়াকৈ লৰাই মই ইয়াত অকণমান দেৰি সিজিবলৈ দি লৈছোঁ, আৰু জলকীয়া গুড়ি অকণমান দি লৈছোঁ। অকণমান ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। ঢাকনটো উলিয়াই দিয়াৰ পিছত তেলখিনি নিজে ওলাই আহিছে, যিহেতু গাহৰি মাংস তেলিয়ে গোটেইখিনি, সেইবাবে তেলখিনি ধুনীয়াকৈ ওলাই আহিছে। আৰু আলু সিজিলে,
আৰু অকণমান দেৰি ভাজিম, তাৰপিছত হ'বই আৰু। ধুনীয়াকৈ আৰু তেলখিনি ওলাই আহিছে, এতিয়া হ'ল ধুনীয়াকৈ একদম ড্ৰাই ফ্ৰাই টাইপ হৈ গৈছে। ধুনীয়াকৈ উলিয়াই ল'ম। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত মই স্কুটিখন বাচন্তিখন ধোৱা দেখাম। কিমান যে কষ্ট হয় মই এবাৰ কৰি চাওঁচোন দেই। থেংক গড আপোনালোকৰ আগত মই লাজ নাপালোঁ। চাই থাকক মই স্কুটিখন